ৰঙাপথাৰ আদৰ্শ বিদ্যালয় মাননীয় চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্ত মহোদয়া শ্ৰদ্ধাৰ মৌচুমী চেতিয়া বাইদেউ এই বিদ্যালয়ৰ সৈতে প্ৰতিষ্ঠা কালৰ প্ৰাতঃস্মৰণীয় সময়ৰ পৰাই স্কুল মেনেজমেণ্ট এণ্ড ডেভেলপমেণ্ট কমিটিৰ সৈতে জড়িত বিদ্যালয়খনিৰ গতিশীলতা আৰু সফলতাৰ ওপৰত তেখেতৰ অনুভৱ আৰু উৎসাহ উদ্দীপনা এনে ধৰণৰ ৰঙাপথাৰ আদৰ্শ বিদ্যালয় স্কুলখন 2014 চনত চৰাইদেউ ডিষ্ট্ৰিক্টত এষ্টাব্লিছ হৈছে আৰু তেতিয়াৰ পৰা এতিয়ালৈকে প্ৰায় 5টামান বেটচ ক্লাছ 10 বেটচ ইয়াৰ পৰা ওলাই গৈছে আৰু প্ৰতিটো ইয়াৰতে ইয়াৰ পাৰ্চেণ্টেজ সদায় 100 হৈ আহিছে আৰু এইটো এটা খুব ভাল খবৰ যে এখন স্কুলে 2015 চনত বেষ্ট মডেল স্কুল আৰু বেষ্ট পাৰফৰ্মিং স্কুল হিচাপে এই স্কুলখন পৰিগণিত হৈছে আৰু মই আশা কৰিছোঁ যে যি ধৰণে এই স্কুলখনে খুব সুন্দৰভাৱে তেওঁলোকৰ পাৰফৰ্মেঞ্চ কৰি গৈছে মই আশা কৰিছোঁ যে অনাগত দিনতো যে তেওঁলোকে খুব ভালদৰে পাৰফৰ্মেঞ্চ কৰিব আৰু আমাৰ এই ডিষ্ট্ৰিক্টখনলৈ সুনাম কঢ়িয়াই আনিব বুলি মই আশা কৰিছোঁ ধন্যবাদ ॐ असतु मा सद्गमय तमसु मा ज्योतिर्गमय मृत्युर्मामृतं गमय ॐ शान्ति 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 চৰাইদেউ জিলাৰ অভয়পুৰ মৌজাৰ অন্তৰ্গত বিভিন্ন জাতি জনগোষ্ঠী আৰু কৃষ্টি সংস্কৃতিৰে চহকী চিৰসেউজ চফ্ৰাই অঞ্চলৰ ৰঙাপথাৰ গাঁও সোণাৰী নগৰৰ পৰা প্ৰায় 10 কিলোমিটাৰ ব্যৱধানত এই ৰঙাপথাৰতে বিশেষ বৈশিষ্ট্য সম্পন্ন ৰঙাপথাৰ আদৰ্শ বিদ্যালয় অৱস্থিত বিদ্যালয়ৰ প্ৰতিষ্ঠা কাল হ'ল 2014 চন বিদ্যালয়ৰ পূব দিশত নাফুক গাঁও চেপন পথ পশ্চিমে ৰঙাপথাৰ আৰু সন্মানীয় মিচিং জনগোষ্ঠীৰ এটি বসতি অঞ্চল উত্তৰে দিচাং নদী আৰু চফ্ৰাই ষ্টেচন দক্ষিণে চফ্ৰাই চাহ বাগিচা আৰু ধুদৰালি ৰামধনুৰ ৰঙেৰে সজোৱা ভৱিষ্যতমুখী সোণালী সপোনক বাস্তৱলৈ সফল ৰূপায়ণ ঘটোৱাৰ নিৰলস প্ৰচেষ্টাৰ অব্যাহত ৰখা স্বপ্নদ্ৰষ্টা এই বিদ্যালয়ৰ শিক্ষাগুৰুসকলে গ্ৰাম্য সমাজৰ ছাত্ৰ ছাত্ৰীক গুণগত মানদণ্ড সম্পন্ন শিক্ষা প্ৰদান কৰি জাকে জাকে জোনাকী পোহৰমুখী কৰি চৌদিশে উজ্বলাই তুলিছে সন্ধানী জ্ঞানৰ পূজাৰী জোনাকী আগুৱা অজ্ঞানৰ পৰিধি ভাঙি সূৰ্যৰ ৰং ছটিয়া আমি জোনাকী জোনাকী আমি জোনাকী জোনাকী আদৰ্শ বিদ্যালয় ৰঙাপথাৰ আদৰ্শ আদৰ্শ বিদ্যালয় ৰঙাপথাৰ শিক্ষাগুৰু দীক্ষাগুৰু আদি গুৰু প্ৰণাম বিজয় তিলক পিন্ধাই দিয়া জগতক পুনৰ গঢ় আমি জোনাকী জোনাকী আদৰ্শ বিদ্যালয় ৰঙাপথাৰ আদৰ্শ বিদ্যালয়
আদৰ্শ বিদ্যালয় ৰঙা পথাৰ। প্ৰশাসনিক বিষয়াৰ উপস্থিতিৰে লটাৰী প্ৰক্ৰিয়াৰ দ্বাৰা বিদ্যালয়ৰ নামভৰ্তি অনুষ্ঠান। সুপৰিকল্পিতভাৱে আৰু অত্যন্ত সুন্দৰ পকী গৃহটি 4টা ব্লকত অথবা খণ্ডত নিৰ্মাণ কৰা হৈছিল। প্ৰতিটো ব্লকৰ নামাকৰণ কৰা হৈছিল এনেদৰে: ৰূপকোঁৱৰ, সুধাকণ্ঠ, ৰসৰাজ আৰু কলাগুৰু। এই বিদ্যালয়ৰ পকী গৃহ আধাৰশিলা স্থাপন কৰিছিল মাননীয় প্ৰাক্তন বিধায়ক শৰৎ বৰকটকীদেৱৰ নেতৃত্বত প্ৰাক্তন শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে 2013 চনৰ জুন মাহৰ 21 তাৰিখে। আবণ্টিত ধনৰ পৰিমাণ আছিল 3,65 লাখ টকা। শেষত 2015 চনৰ 2 এপ্ৰিল তাৰিখে এই পকী গৃহটি উন্মোচন কৰে প্ৰাক্তন বিধায়ক শৰৎ বৰকটকীদেৱে। 2020 চনত কৃতি শিক্ষকৰ বঁটাৰে সন্মানিত শ্ৰদ্ধাৰ কুমুদ দিহিঙীয়া ছাৰৰ নেতৃত্বত আৰু সহযোগী শিক্ষাগুৰুসকলৰ সহযোগিতাত আদৰ্শ বিদ্যালয়ৰ বৈশিষ্ট্যক প্ৰতিফলিত কৰি এই বিদ্যালয়ে 2015 চনত ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষাৰ অভিযান অসমৰ জৰীপত অসম ভিত্তিত সৰ্বশ্ৰেষ্ঠ হিচাপে স্বীকৃতি পাবলৈ সক্ষম হৈছিল। 2020 চনত ৰাজ্যিক ভিত্তিত অসমৰ 10খন শ্ৰেষ্ঠ বিদ্যালয়ৰ ভিতৰত অন্যতম শ্ৰেষ্ঠ বিদ্যালয় হিচাপেও বঁটা পাবলৈ সক্ষম হৈছিল। এই সফলতাত চৰাইদেউ শৈক্ষিক ক্ষেত্ৰখনলৈ বিশেষ সন্মান আৰু উৎসাহ কঢ়িয়াই অনাৰ লগতে বিশেষকৈ চফ্ৰাইবাসীকো গৌৰৱান্বিত কৰিছিল। শিক্ষা আৰু সাহিত্যৰ দিশত অগ্ৰণী চফ্ৰাইবাসীৰ আছে বহু কৃতিত্ব। এই চফ্ৰাই চাহ বাগিচাতেই জ্ঞানপীঠ বঁটা বিজয়ী বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু সাহিত্যাচাৰ্য নলিনীধৰ ভট্টাচাৰ্য জন্ম হৈছিল। প্ৰখ্যাত গীতিকাৰ খগেন গগৈদেৱে এছোৱা সময় ইয়াতেই পাৰ কৰিছিল। ডক্টৰ সুনীল কুমাৰ শইকীয়া, সুৰেশ ৰঞ্জন গদুকা এই চফ্ৰাই অঞ্চলতেই জন্ম হৈ অসমৰ জনপ্ৰিয় লেখক হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে। সংঘাত আৰু প্ৰত্যয় আৰু ভালেকেইখন কিতাপৰ লেখক তথা সোণাৰী মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ প্ৰবক্তা সুশীল কুমাৰ চুৰি ছাৰ এই অঞ্চলৰে এজন শিক্ষা জগতৰ সন্মানীয় ব্যক্তি। চফ্ৰাই অঞ্চলৰ এই তথ্যসমূহ তথ্যভিত্তিকভাৱে সংঘাত আৰু প্ৰত্যয় সুশীল কুমাৰ চুৰি ছাৰৰ এই গ্ৰন্থৰ পৰাই তুলি ধৰা হৈছে। এই চফ্ৰাই অঞ্চলৰ শিক্ষা আৰু সাহিত্যৰ গৌৰৱৰ ঐতিহ্যক প্ৰতিফলিত কৰি ৰঙাপথাৰ আদৰ্শ বিদ্যালয়েও চৰাইদেউ জিলাৰ শৈক্ষিক ক্ষেত্ৰখনক গৌৰৱান্বিত কৰিছে। 2020 বৰ্ষত কৃতি শিক্ষকৰ বঁটাৰে সন্মানিত এই বিদ্যালয়ৰ অধ্যক্ষ শ্ৰদ্ধাৰ কুমুদ দিহিঙীয়া ছাৰৰ মন্তব্য আৰু বিদ্যালয়ৰ ফলাফল এনেধৰণৰ। Namaskar. I'm very happy to be a part of this institution as a principal. All the teachers and employees are most disciplined, punctual and dedicated. Students are also most deserving and enthusiastic. Parents, guardians are also very cordial and cooperative. There were 5 outgoing batches of class 10 board examination of our school who secured 100% with distinction, star and letter marks. Many of our students achieved state and national level awards in the field of games and sports. Especially, I would like to mention 2 students of our school who recognized as a child scientist in the state and the national level. We feel proud of them. We always tried our level best to give true and valued education to our students. We left no plan untried to make our students to be a good human being and a first-class citizen of India.
I like to offer my heartiest thanks to all the stakeholders of Adarsh Vidyalaya Rangapathar. বিদ্যালয়ৰ ফলাফলসমূহ কুমুদ দিহিঙীয়া ছাৰৰ অধ্যক্ষতাত উৎসাহিত আৰু অনুপ্ৰাণিত শ্ৰদ্ধাৰ সহকাৰী শিক্ষাগুৰুসকলৰ মন্তব্য এনেধৰণৰ এই বিদ্যালয়ত এতিয়ালৈকে 5টা বেটছ আমি মেট্ৰিক পাছ কৰাইছোঁ আৰু এই বিদ্যালয়ত 100% ৰিজাল্ট হৈছে এতিয়ালৈকে ইয়াৰ উপৰিও বহুত ছাত্ৰ ছাত্ৰীয়ে ডিষ্টিংশ্যন লাভ কৰিছে আমি আশা ৰাখিছোঁ যে আমি এই বিদ্যালয়ত যাতে আৰু দেশৰ ভিতৰত ভাল ৰিজাল্ট আমি কৰিব পাৰোঁ তাৰ কাৰণে আমি সদায় চেষ্টা কৰিছোঁ সকলো শিক্ষক কৰ্মচাৰী তাৰ কাৰণে চেষ্টা কৰিছে ইয়াৰ উপৰিও আমাৰ যি পেৰেণ্ট টিচাৰ এছ'চিয়েশ্যন আছে সেই পেৰেণ্ট টিচাৰ এছ'চিয়েশ্যনে সদায় আমাক উৎসাহ উদ্দীপনা যোগাই আহিছে যাতে আমি এই বিদ্যালয়খনক দেশৰ ভিতৰত এখন ভাল বিদ্যালয়লৈ গঢ়ি তুলিব পাৰোঁ এই চেগতে আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা সকলো অভিভাৱকক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ Hello, I'm Kamalini Gogoi. I've been a graduate teacher of mathematics. I'm working here in this Adarsh Vidyalaya Rangapathar from 1st February 2016. So almost 6 years it's been running on. So it's a very great pleasure to be in such a great institution with so many blessed students we have in our school. And I've been teaching mathematics from class 1 to almost class 10 onwards. And achieving a great success in the students is such a great pleasure for the teachers as well. And we look forward that the students we are teaching on, they will move on to other greater strengths and they will achieve some greater heights in the near future. So we are just trying our best to put our good effort in them so that they will evolve as a good citizen as well as they will empower their skills in the near future. Thank you. বিদ্যালয়ৰ শিক্ষাগুৰুৰ পাঠদান On 19th of August 1902 in the United States of America, and he died on 19th of May 1971 in the US. Just write it down in your copies. এই বিদ্যালয়ৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলে প্ৰদান কৰি অহা গুণগত মানদণ্ড সম্পন্ন শিক্ষাক প্ৰতিফলন ঘটাই বিকিৰণ বৰুৱা আৰু নিহাৰদীপ চেতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত শিশু বিজ্ঞানী হিচাপে স্বীকৃতি লাভ কৰিছে লগতে দিউৰাজ ডেকাই ইনস্পায়াৰ্ড এৱাৰ্ড পাবলৈ সক্ষম হৈছে আৰু ঋষভ শইকীয়া বন্দীপ বৰগোহাঁই চৈফুল ইছলামে ৰাষ্ট্ৰীয় পৰ্যায়ত খেলাৰ সুবিধা লাভ কৰিছে বিদ্যালয়ৰ আদৰ্শৰে পৰিপুষ্ট পাঠ আহৰণ কৰি থকা শিশুসকলৰ দৃষ্টিভংগী আৰু অনুভৱ এনেধৰণৰ My name is Ms. Nidhimani Kurmi. I am studying here from class 1 and I am now in class 7. Really, I read in this school 7 years and I like the teachers of this school very much because they teach us very nicely and they teach us like as their children. বিদ্যালয়খনিৰ প্ৰতিষ্ঠা কালৰে পৰা বিভিন্ন সময়ত অনুষ্ঠিত অনুষ্ঠানসমূহত ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত কলা কৃষ্টি খেলা ধূলা অনুষ্ঠানসমূহ তথ্য সহকাৰে তুলি ধৰা হ'ল বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ জ্ঞান যাত্ৰা পেলনীয়া সামগ্ৰীৰ দ্বাৰা সৃষ্ট কলা বিদ্যালয়খনিত শিক্ষাগুৰুসকলে অতি দক্ষতাৰে অংক বিজ্ঞান ভাষা আদিৰ সকলো বিষয়তে পাঠদান আগবঢ়াই অহাৰ উপৰিও
যুগৰ লগত সম্বন্ধ ৰাখি আধুনিক তথ্য প্ৰযুক্তি পাঠদানো সফলভাৱে আগবঢ়াই আহিছে। এই ৰঙাপথাৰ আদৰ্শ বিদ্যালয়ৰ উন্নত মানৰ আন্তঃগাঁথনি আৰু সফলতাই ৰাইজৰ মনৰ মাজত প্ৰথিত কৰা বিশ্বাস আৰু আস্থাক প্ৰতিফলিত কৰা সন্মানীয় অভিভাৱকৰ মন্তব্য। আপোনাৰ ভাল নাম ছাৰ? মোৰ নাম হেমন্ত শইকীয়া। হেমন্ত শইকীয়া। আচ্ছা, আপোনাৰ ঘৰ? ঘৰ মোৰ চেকিয়াসন্দি গাঁও। চেকিয়াসন্দি গাঁও ন? ভায়া শিমলুগুৰি। শিমলুগুৰি, হয়। আচ্ছা, আপোনাৰ সন্তান মানে ইয়াত দিছিল? হয়, মোৰ দুয়োটা সন্তানেই আছে। প্ৰথম ডাঙৰটো মানে ক্লাছ 9 আৰু সৰুটো ক্লাছ 1। হয়। এনেই আপোনাৰ মতে মানে কেনেকুৱা পাইছে স্কুলখনৰ আন্তঃগাঁথনিটো সাংঘাতিক ধৰণে এটা ভাল পাইছোঁ আৰু বিশেষকৈ ইয়াৰ যিটো শিক্ষা ব্যৱস্থাটোত খুবেই সুখী আমি। সাধাৰণতে চৰকাৰী মাধ্যমৰ স্কুলবিলাকত মানুহৰ এটা ধাৰণা বেলেগ এটা থাকে, কিন্তু তাৰ সম্পূৰ্ণ এটা বিপৰীত আমি ছবি দেখিছোঁ আৰু আমি সেইকাৰণে ভৱিষ্যত আশাবাদী নিশ্চয় ইয়াত কিবা এটা আমি ফল পাম অভিভাৱক হিচাপে। নমস্কাৰ, মোৰ নাম শ্ৰী কেশৱ গগৈ। মই এই বিদ্যালয় আদৰ্শ ৰঙাপথাৰ এই বিদ্যালয়ৰ অভিভাৱক আৰু শিক্ষক সন্থাৰ সভাপতি। আৰু এই বিদ্যালয়খন প্ৰতিষ্ঠা হোৱাৰ দিনৰে পৰা আমাৰ অধ্যক্ষ সন্মানীয় শ্ৰীযুত কুমুদ দিহিঙীয়া ছাৰৰ নেতৃত্বত আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ সহযোগত এই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ পাঠদানৰ ক্ষেত্ৰত যেনেধৰণে তেওঁলোকে উৎসাহ যোগাইছে বা তেওঁলোকে যিমানখিনি কষ্ট কৰিছে, আমি অভিভাৱক হিচাপে সঁচাকৈ শলাগ ল'বলগীয়া। আৰু এই বিদ্যালয়খনে আমাৰ চৰাইদেউ জিলাখনৰ ভিতৰতে ছাত্ৰ ছাত্ৰীসকলক যেনেধৰণে লাভান্বিত কৰিছে, আমি সঁচাকৈ শলাগ লৈছোঁ পুনৰবাৰ। আৰু বিদ্যালয়খনে ভৱিষ্যত দিনত আমি আশা কৰিছোঁ যে উঠি অহা নতুন ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ ক্ষেত্ৰত আৰু বিভিন্ন খেলা ধূলাৰ পৰা আদি কৰি বিভিন্ন দিশত আগুৱাই নিব বুলি আমাৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু পুনৰবাৰ বিদ্যালয়খনক আমি শলাগ লৈছোঁ। ৰঙাপথাৰ আদৰ্শ বিদ্যালয় জোনাকী বাটেৰে সূৰুজমুখী সপোন আঁকি আগুৱাই যোৱা, ৰামধনুৰ ৰঙেৰে বোলোৱা সেউজ সেউজ কণবোৰৰ সোণালী হাঁহিবোৰ চৌদিশে ছটিয়াই দিয়া, চৌদিশে ছটিয়াই দিয়া। অপসংস্কৃতি অসূয়া প্ৰীতি নিষেধ কৰোঁ দানৱতা, চিৰসেউজীয়া বসন পিন্ধি সেতু গঢ়ি মানৱতাৰ। অপসংস্কৃতি অসূয়া প্ৰীতি নিষেধ কৰোঁ দানৱতা, চিৰসেউজীয়া বসন পিন্ধি সেতু গঢ়ি মানৱতাৰ। আমি জোনাকী জোনাকী আদৰ্শ বিদ্যালয় ৰঙাপথাৰ, আদৰ্শ বিদ্যালয় ৰঙাপথাৰ, আদৰ্শ বিদ্যালয় ৰঙাপথাৰ, আদৰ্শ বিদ্যালয় ৰঙাপথাৰ, আদৰ্শ বিদ্যালয় ৰঙাপথাৰ।